হেল্ল' এভৰিৱান। আজি তোমালোকৰ কাৰণে আমি লৈ আহিলোঁ ক্লাছ 10ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰটো কি আছিল আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইখন চেপ্টাৰ পঢ়াৰ আগতে আমি কৈ দিছোঁ তোমালোকে যদি মৌলৰ পৰ্যাপিত তালিকা যিটো আছে সেইখন পঢ়া নাই, তোমালোকে জলদি তোমালোকৰ বুকত গৈ মৌলৰ পৰ্যাপিত তালিকাখন তোমালোকে পঢ়ি ল'বা, কাৰণ এইখন চেপ্টাৰ পঢ়াৰ আগত তোমালোকৰ মৌলবিলাকৰ বিষয়ে অলপ ধাৰণা হোৱাটো বহুত জৰুৰী। আৰু যদি তোমালোকে এতিয়ালৈ পঢ়া নাই তেনেহ'লে আমাক জনাবা, আমি সেইখিনি বস্তু আকৌ তোমালোকক এবাৰ পঢ়াই ল'ম বস্তুটো মৌলৰ বিষয়ে। তো এতিয়া আমি এইখন চেপ্টাৰ বিষয়ে পঢ়াৰ আগতে মই কৈ লওঁ, তোমালোকে আৰু বেলেগ কোনো ইউটিউব চেনেলৰ পৰা ডিপেণ্ড কৰিব নালাগে। যদি আমাক তোমালোকে আৰম্ভণিৰ পৰা ফ'ল' কৰা, তোমালোকে আৰামত 90+, আমি আৰামত ক'ব পাৰোঁ যে 90+ মাৰ্ক পাবলৈ কি কৰিবা, তোমালোকে ফাইনেল এক্সামত মাৰ্ক পাবলৈ সক্ষম হবাই। 90+ পাই যাব, কোনো টেনশ্যন নাই। চাবা, আমি যিমান কেইটা মানে ইয়াৰ পৰা কিমান কেনেকুৱা ধৰণৰ প্ৰবেবিলিটি কুৱেশ্যন আহিব পাৰে সম্ভাৱনা আছে, প্লাছ আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন হয়, আৰু চব মই ইয়াত ডিটেইলছত বুজাম কেনেকৈ বস্তু তোমালোকে কৰিবা, আৰু কনচেপচুৱেল কুৱেশ্যন আহিলেও তোমালোকে পাৰিবা এটেম্প কৰিবৰ কাৰণে। তো ইমান বেলেগৰ টাইম ৱেষ্ট কৰি দৰকাৰ নাই, তোমাৰ ডাইৰেক্ট ইয়াত তোমালোকে আৰম্ভ কৰিবা। তো মই প্ৰথমত এইখন চেপ্টাৰ পৰা আৰম্ভ কৰিছোঁ। চোৱা, এইখন চেপ্টাৰ প্ৰথমত কৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো প্ৰথমত এইখন চেপ্টাৰ পঢ়াৰ আগতে আমাৰ পঢ়িব লাগিব প্ৰথমত যে ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব। তো ৰাসায়নিক বিক্ৰিয়াটো মই বুজি লওঁ, যদি মই এটা এক্সাম্পল ল'ম, ইমান বেছি মই ডিছকাশ্যন নকৰোঁ, মই এটা চিম্পল এক্সাম্পল ল'ম, তাৰ পৰাই তোমালোকে গম পাবা যে ৰাসায়নিক বিক্ৰিয়া এটা কি হয়, আৰু তাৰ কাৰণে কি বস্তু হ'লে আমি গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই। এতিয়া তোমালোকে এটা পাবা, এটা নতুন বস্তু না, ৰাসায়নিক বিক্ৰিয়া আগতো শুনা নাই। কেইজনৰ মানে আছে এনেকুৱা ষ্টুডেণ্ট হ'ব পাৰে তোমালোকৰ যে মই ৰাসায়নিক বিক্ৰিয়াকে মই বস্তু বুজি নাপাওঁ। তো কোনো টেনশ্যন লোৱা দৰকাৰ নাই, চব মই ইয়াত বুজাম। তো ৰাসায়নিক বিক্ৰিয়াটো কি একচুৱেলি, তোমালোকৰ এটা মই এক্সাম্পল লৈছোঁ। মই এটা এক্সাম্পল লৈছোঁ চিম্পল। ছাপোজ এক্সাম্পল এটা মই বুজাবৰ কাৰণেহে লৈছোঁ। ছাপোজ এখন পাত্ৰ মই লৈছোঁ, ইয়াত ছাপোজ পানী আছে, ইয়াত মই পানী দিলোঁ, মই ইয়াত গাখীৰো দিছোঁ, পানীও লৈছোঁ, মই গাখীৰো দিছোঁ, গাখীৰ চাহপাত দিলোঁ, মই চাহপাত দিয়াৰ পিছত মই ইয়াত তাপ দিওঁ, মই যদি তাপ দিলে কি হ'ব, ইয়াত আছে আমাৰ পানী, হয় নাই? কি আছে? পানী আছে, প্লাছ আৰু কি আছে? গাখীৰ আছে, চাহপাত আছে ইয়াত, হয় নাই? পানী আছে, গাখীৰ আছে। মই যেতিয়া তাপ দিম, এই বস্তুটো কি হৈ যাব আমাৰ? চাহলৈ ৰূপান্তৰ হ'ব ন। ইয়াত কি হৈ যাব আমাৰ? চাহ হৈ যাব, হয় নাই? তো গাখীৰ, পানী আৰু তুমি তাপ দিয়াৰ কাৰণে, চাহপাত দিয়াৰ কাৰণে এই গোটেইকেইটা মিলি এটা কি হৈ গ'ল? নতুন এটা পদাৰ্থ হৈ গ'ল, যিখন পদাৰ্থৰ ৰংটো কি হৈ যাব? আগত যেনেকুৱা ৰং আছিল, কালাৰ আছিল, সেই ৰংটো কি হৈ গ'ল? পৰিৱৰ্তন হৈ গ'ল তাৰ। এতিয়া তোমালোকে কোৱাচোন, এই গাখীৰৰ পৰা যিটো গাখীৰ চাহপাত মই মিলি যে চাহ বনাইছোঁ, তাৰ পৰা কি আকৌ মই এইখন পাব পাৰি? মই বেলেগকে আকৌ গাখীৰ চাহপাত ওলাব পাৰিম? নোৱাৰিম। মানে এই যে পদাৰ্থটো হৈ গ'ল, তাৰ কি হৈ গ'ল? ইয়াৰ পৰা তোমালোকৰ বাষ্প ওলাব ন, তাপ ওলাই যাব, হয় নাই? তাপ ওলাব, বাষ্প ওলাব, ইয়াৰ ৰঙৰ পৰিৱৰ্তন আহিব, তাৰপিছত ইয়াত কি হ'ব? নতুন পদাৰ্থ আহি যাব, ইয়াৰ যিবিলাক ধৰ্ম হ'ব, গুণ হ'ব, এই আগত যে আছিল যিখন, তাতকে কি হ'ব? বেলেগ হৈ যাব। তেতিয়া আমি ক'ম যে ৰাসায়নিক বিক্ৰিয়া হৈছে। ৰাসায়নিক বিক্ৰিয়া কেতিয়া ক'ম? যেতিয়া এটা নতুন পদাৰ্থ সৃষ্টি হ'ব কিবা এটা পদাৰ্থৰ পৰা, তেতিয়া আমি ক'ম যে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে। যেনেকে তোমালোকে চাহপাত, পানী লৈছা, চাহপাত আৰু পানীৰ পিছত কি হৈ গ'ল? চাহ হৈ গ'ল ন। সেইখন যে হৈ গ'ল নতুন পদাৰ্থ, তাক তেতিয়া ক'ম আমি যে ৰাসায়নিক বিক্ৰিয়া হৈছে। তোমালোকৰ মই আৰু এটা এক্সাম্পল লৈছোঁ, ছাপোজ এতিয়া তোমালোকে বৰফৰ টুকুৰা এটা লৈছা, ছাপোজ এই বৰফৰ টুকুৰা তুমি এনেই ৰাখি দিছা, কি হ'ব? কিছু সময়ৰ পিছত কি হৈ যাব? ইয়াৰ এই বৰফৰ টুকুৰা কি হৈ যাব? আমাৰ পানীলৈ ৰূপান্তৰ হ'ব না, পানী। তো পানী হৈ গ'ল, বৰফৰ টুকুৰাটো কি হৈ গ'ল? আমাৰ এতিয়া পানী হৈ গ'ল। এতিয়া চোৱাচোন, এই বৰফৰ টুকুৰাৰ পৰা কি হৈ গৈছে? তোমালোকে পানী পাইছা, আকৌ পানীটো তুমি ফ্ৰিজত ৰাখি দিলে কি হৈ যাব? এই পানীখিনি মই কি ৰাখিলোঁ? ফ্ৰিজত ৰাখি দিলোঁ। ফ্ৰিজত ৰাখিলে আকৌ কি হৈ যাব? বৰফ হৈ যাব নে নাই? তো চোৱাচোন, বৰফৰ পৰা তুমি পানী পাইছা, পানীৰ পৰা আকৌ কি পাইছা? বৰফ পাব পাৰিছা। তেনেহ'লে এইটো পৰিৱৰ্তন হ'ব, সেইটো ভৌতিক পৰিৱৰ্তন ক'ব। আৰু এইটো কিন্তু চোৱাচোন, বিক্ৰিয়া কিন্তু হোৱা নাই। কিন্তু ইয়াত চোৱাচোন,
পানী চাহপাত কিবা এটা লৈ তুমি চাহ পাইছা, চাহৰ পৰা তুমি এইটো পাৰিবা আনিব পাৰিবা নোৱাৰা, ইয়াৰ ধৰ্মটো বেলেগ হৈ গ'ল। তে এনেকুৱা গুণক আমি কি ক'ম আমি যে ইয়াৰ ৰাসায়নিক পৰিৱৰ্তন হৈছে, যেতিয়া আমি ঘূৰাই পাব নাপাওঁ, যেতিয়া আমি যে ঘূৰাই পাম তেতিয়া ক'ম ভৌতিক পৰিৱৰ্তন হৈছে। আৰু ইয়াৰ তলৰটো কি হ'ব ৰাসায়নিক বিক্ৰিয়া হৈছে, কিন্তু ইয়াত ৰাসায়নিক বিক্ৰিয়া হোৱা নাই, কিন্তু জাষ্ট পদাৰ্থৰ কি হৈ গ'ল ভৌতিক পৰিৱৰ্তন হৈ গ'ল, তাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ গ'ল, হয়তো বস্তুটো সৰু হৈ গ'ল ডাঙৰ হৈ গ'ল, এনেকা যেতিয়া হ'ব তেতিয়া ক'ম আমি তাৰ ভৌতিক পৰিৱৰ্তন হৈছে। আৰু যেতিয়া আমি কম এতিয়া মই বুজিলো যে যে ৰাসায়নিক বিক্ৰিয়া কেতিয়া হ'ব, যেতিয়া এটা বস্তু নতুন পদাৰ্থ সৃষ্টি হ'ব তেতিয়া কম আমি ৰাসায়নিক বিক্ৰিয়া হ'ব। এতিয়া চোৱা মই এইটো ডেফিনিশ্যন ইয়াত মই লিখিছো যে ৰাসায়নিক বিক্ৰিয়া কাক বোলে। তোমালোকে চোৱা ৰাসায়নিক বিক্ৰিয়া হয় যি প্ৰক্ৰিয়াত পদাৰ্থৰ ৰাসায়নিক গঠনৰ পৰিৱৰ্তন হৈ গ'ল নতুন গুণ বিশিষ্ট পদাৰ্থৰ উৎপন্ন হয়, যেনেকে চাহ হৈ গ'ল ন, চাহপাত পানীৰ পৰা গাখীৰৰ পৰা চাহ হৈ গ'ল, তাক কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া ক'ম। এতিয়া ৰাসায়নিক বিক্ৰিয়া হৈ গ'ল, বুজিলো যে ৰাসায়নিক বিক্ৰিয়া মানে যে নতুন পদাৰ্থ সৃষ্টি হ'ব যিখন পদাৰ্থৰ পৰা, আৰু যিখন পদাৰ্থৰ গুণ আৰম্ভণি যিটো পদাৰ্থ আছিল তাতকে বেলেগ হৈ গ'ল। এতিয়া চোৱা নেক্সট এতিয়া কেনেকে গম যাম যে ৰাসায়নিক বিক্ৰিয়া হ'ব, যে ৰাসায়নিক বিক্ৰিয়া হ'ল তাৰ ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, তাপ উৎপন্ন হ'ব পাৰে, হয় নাই, তাৰ পৰা গোন্ধ ওলাব পাৰে। এখন এটা বস্তু চাপোজ তোমালোকৰ বজাৰৰ পৰা চাপোজ কিবা এটা ফল মূল কিনি আনিছা, এনেই ৰাখি দেখিছো বস্তুটো কি হৈ যাব কেইদিন পিছত কি হৈ যাব তাৰ পৰা গোন্ধ ওলাব না। গোন্ধ ওলালে তাৰমানে তাৰ গোন্ধ যেতিয়া হ'ব তেতিয়া বস্তুটো কম যে তাতো কি হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া হৈছে, ফলটো কি হৈ যাব আগতে কেঁচা আছিল এতিয়া পকি গৈছে ন, পকি যোৱাৰ পিছতে কি হৈ যাব তাৰ এটা ৰাসায়নিক পৰিৱৰ্তন হৈ গৈছে। এতিয়া আকৌ কেঁচা ফলটো মই পকা বনাব নোৱাৰো, পকাটো আকৌ কেঁচা উল্টা কৰিব নোৱাৰো, তাৰ ধৰ্মটো পকা বস্তুটো আকৌ কেঁচা বনাব নোৱাৰো, সেনেকে কৰিলে আমি কি কৰিব নোৱাৰো যে এইটো বস্তু ৰাসায়নিক পৰিৱৰ্তন হৈ গৈছে, সেইকাৰণে নহয়। এতিয়া নেক্সট হৈছে যে এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য কি কি, এটা ৰাসায়নিক বিক্ৰিয়া হলে আমি কেনেকে গম পাম যে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে, তাৰ কাৰণে কি কি বস্তু হ'ব পাৰে, যে নতুন পদাৰ্থ সৃষ্টি যদি হয়, যদি এটা পদাৰ্থ নতুন পদাৰ্থ সৃষ্টি হয় তেতিয়া কম যে ৰাসায়নিক বিক্ৰিয়া হৈছে। আৰু এনেকে কুৱেশ্যন কিন্তু বহুত আহিছে যে ৰাসায়নিক বিক্ৰিয়া কেতিয়া কম যে ৰাসায়নিক বিক্ৰিয়া এটাৰ ধৰ্ম কি, যে ৰাসায়নিক বিক্ৰিয়া হলে কি কি পৰিৱৰ্তন দেখা যাব, তোমালোকে লিখিছা নতুন পদাৰ্থ সৃষ্টি হ'ব ৰাসায়নিক বিক্ৰিয়া হলে। 2 নম্বৰ কবা যে তোমালোকে যে তাৰ পৰা সেই বস্তুটোৰ পৰা কি হৈ যাব পাৰে আমাৰ তাপ নিৰ্গিত হ'ব পাৰে। 1 নম্বৰ যে নতুন পদাৰ্থ সৃষ্টি হ'ব পাৰে কোনো প্ৰব্লেম নাই। 2 নম্বৰ কি তাপ নিৰ্গিত হ'ব পাৰে, মানে তাপ ওলাব পাৰে, আৰু নহলে শোষণ হ'ব পাৰে, মানে তাপটো গ্ৰহণো কৰিব পাৰে বস্তুটোৱে, সেনেকে হ'ব পাৰে। নেক্সট কৈছে ৰঙৰ পৰিৱৰ্তন হয়, যদি আমাৰ ৰং পৰিৱৰ্তন হয়, চাহপাতটো দিলো গাখীৰ দিলো মই চাহটো হৈ গ'ল, তে ৰং কি হৈ যাব চাহ ৰং বেলেগ হৈ গ'ল, সেইটো হৈ যায় আমাৰ ৰঙৰ পৰিৱৰ্তন হয়, তেতিয়া আমি কম যে ৰাসায়নিক বিক্ৰিয়া হৈছে। যদি মই কওঁ যে গেছৰ উৎপন্ন হ'ব পাৰে ন, যদি গোন্ধ ওলাই তাৰ পৰা গেছ ওলাব পাৰে, যদি গেছ ওলাই তেতিয়া আমি কম যে ৰাসায়নিক বিক্ৰিয়া হৈছে। যদি তলত কি হয় আমাৰ কিবা বগাকে কিবা পদক্ষেপ বুলি কৈছে, বগা কি আছে অৱক্ষেপ বুলি কয় বা প্ৰিচিপিটেট বুলি কয়, বগা কিবা তলত জমি যায় যদি, তেতিয়াও আমি কম যে সেই বস্তুটো কি ৰাসায়নিক বিক্ৰিয়া হৈছে বা ৰাসায়নিক বিক্ৰিয়া হ'ব পাৰে তাত, কাৰণ বগা এটা কি তলত এটা লেয়াৰ আহি গৈছে বগা, সেইটো কাৰণে এইকেইটা বস্তু যেতিয়া হ'ব তেতিয়া কম যে আমাৰ বস্তু এটাত ৰাসায়নিক বিক্ৰিয়া হৈ আছে। নেক্সট হৈছে পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন মানে মই কি কলো যে তুমি এটা বৰফ লৈছা, বৰফ লৈ ৰাখি দিলা, কি হৈ যাব পানী হৈ যাব, আকৌ পানী তুমি ফ্ৰিজত ৰাখিলা আকৌ কি হৈ যাব বৰফ হৈ যাব, মানে যিটো বস্তু পৰা ঘূৰাই আনিব পাৰা, মূল পদাৰ্থলৈ ঘূৰি আহিব পাৰা, সেনেকা পৰিৱৰ্তনৰ কম আমি ভৌতিক পৰিৱৰ্তন। যেনে তুমি বৰফ লৈছা, বৰফৰ পৰা কি হ'ব তোমালোকৰ বৰফৰ পৰা মই কি কৈছো যে তোমালোকে বৰফ লৈছা, বৰফৰ পৰা হৈ যাব আমাৰ পানীৰ পৰা আকৌ উল্টা কি হৈ যাব পাৰে বৰফ হ'ব পাৰে, সেনেকা পৰিৱৰ্তনক আমি কম ভৌতিক পৰিৱৰ্তন। যেনেকে এক্সাম্পল তোমালোকে বৰফ লৈছা, এইটো এটা বৰফ চাপোজ হয় নাই, বৰফ তো বৰফটো তোমালোকে খালী ঠাইত ৰাখি দিছা, এনেকে মুখ ঢাকন খুলি পাত্ৰটোৰ, হয় নাই। এতিয়া চোৱাচোন এই বৰফটো কনভাৰ্ট হৈ গ'ল, পৰিৱৰ্তন হৈ গ'ল, কি হলে পানী হৈ গ'ল, হয় নাই, পানী হৈ গ'ল। এতিয়া চোৱাচোন এই পানীটো মই আকৌ ফ্ৰিজত ৰাখিলে, এইখিনি বস্তু মই ফ্ৰিজত ৰাখিলে আকৌ উল্টা কি হৈ যাব বৰফ হ'বনে নাই, তেনেকুৱা পৰিৱৰ্তনক কম আমি ভৌতিক পৰিৱৰ্তন। তোমালোকৰ কুৱেশ্যন আহিবই, চাবা এইটো কুৱেশ্যনটো তোমালোকৰ যেতিয়া তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আগৰ কুৱেশ্যন পেপাৰ বিলাকে চাবা, এইবিলাক উদাহৰণ আছে, তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন MCQ আহিব তোমালোকৰ, তেতিয়া চাবা এনেকে আছে বৰফ গলি পানী হোৱা, যেতিয়া বৰফ পানী হ'ব তেতিয়া কি হ'ব এটা ভৌতিক পৰিৱৰ্তন হ'ব। যেনেকে চোৱা
পানী ফুটাই বাষ্প হোৱা, যেতিয়া পানী তুমি বহুত পানীক তুমি তোমাৰ তাপ দিছা, বহুত তাপ দিলে কি হ'ব, ইয়াৰ পৰা কি হৈ যাব, বাষ্প হৈ যাব না। এই বাষ্পটো আকৌ কি হৈ যাব, পানী বনাব পাৰি। চোৱা তোমালোকে চাইছা নাই, কেতিয়াবা ওপৰত ঢাকন যে থাকে পাত্ৰটোত চাগে পানীকে জমি যায় নে নাই বস্তুটো, সেই জমি যোৱা মানে কি, বাষ্পটো আকৌ কি হৈ গ'ল, পানীলৈ ৰূপান্তৰ হৈ যায়। যেনেকে আমাৰ যে বৰষুণ হয়, বৰষুণটো কেনেকৈ হয়, যেতিয়া আমাৰ বেছি তাপ হৈ যায় আমাৰ পৃথিৱীখনৰ, হয় নাই, বা আমাৰ চাৰফেচত যেতিয়া, হয় নাই, তেতিয়া বেছি তাপ হৈ যায়। তাপ হলে কি হৈ যাব, আমাৰ এই যে জলীয় বাষ্প আছে, আমাৰ যে বায়ুমণ্ডলত যিবিলাক পানী আছে, পানী কি হৈ যায়, বাষ্প হৈ যায়। বাষ্প হৈ যোৱাৰ কাৰণে কি হৈ যাব, সেই ওপৰত আকাশত গৈ কি হৈ যায়, সৰু সৰু টোপাললৈ ৰূপান্তৰ হৈ যায়। আকৌ সৰু সৰু পানীৰ টোপাললৈ, আৰু পানী টোপাললৈ আকৌ আমাৰ পৃথিৱীলৈ গুচি আহে এনেকা। তাৰমানে আকৌ পানীটো আকৌ বাষ্পলৈ পৰিৱৰ্তন হৈ, বাষ্প আকৌ কালৈ গৈ পানীলৈ পৰিৱৰ্তন হৈ আমাৰ কি হয়, পৃথিৱীলৈ ঘূৰি আহে। সেনেকুৱা পৰিৱৰ্তনক কি বুলি কওঁ আমি, ভৌতিক পৰিৱৰ্তন বুলি ক'ম। নেক্সট আছে কাগজ কাটা। এটা কাগজ তুমি লৈছা, কাগজৰ এটা টুকুৰা লৈছা, এইটো এটা কাগজ কাটি দিলা, কি হৈ যাব, কাগজটো আছে ন, ইয়াতো বেলেগতো হোৱা নাই, তেনেহলে কম আমি ভৌতিক পৰিৱৰ্তন। মই যদি এতিয়া কওঁ এই কাগজৰ টুকুৰাটোক মই জুই দিলো, জুই জ্বলাই দিলো, তেতিয়া কি হৈ যাব, ছাই হৈ যাব ন। ছাইটো কি কাগজ হ'ব পাৰিব, নোৱাৰে, তেনেহলে এইটো ভৌতিক পৰিৱৰ্তন নহয়। তো এক্সাম্পল তোমালোকে এনেকে দিব, কাগজ কটা আৰু কাগজ পোৰা বা কাগজ জ্বলাই দিয়া। কাগজ জ্বলাই দিলে কি হৈ যাব, কাগজ জ্বলাই দিলে আমি কাগজটো আকৌ ঘূৰি নাপাওঁ, সেইকাৰণে এটা ভৌতিক পৰিৱৰ্তন নহয়। কিন্তু কাগজ কটাটো এটা কি হৈ যাব, ভৌতিক পৰিৱৰ্তন হৈ যাব। নেক্সট কুৱেশ্যন চোৱা, তোমালোকে হৈছে মম গলি যোৱা। এটা মম তুমি লৈছা, চিম্পল বস্তু, এটা মম তুমি লৈছা, মমটো তুমি গলাই দিছা, কিন্তু মম জ্বলাই দিয়া নাই তুমি, হয় নাই, মমটো কি দিছা তোমালোকে, এইটো এটা মম ভাবি লোৱা, হয় নাই, এইটো এটা মম, এইটো তুমি কি গলাই দিছা, গলাই দি কি হৈ যাব, এটা এইটো বস্তু গলাই দিলে চাপোজ এনেকে আহি গ'ল, চেপেটা নিচিনা কিবা এটা হৈ গ'ল, হয় নাই, এইটো কি হয়, আকৌ মমিটো হয় না, আকৌ এইটো তুমি লগ লগাই আকৌ কি মমি বনাব পাৰা তুমি। মমটো গলি গ'ল, মমটো জ্বলি যোৱা নাই, আকৌ যদি কয় মম জ্বলি গ'ল, তেনেহলে কিন্তু নহয় ভৌতিক পৰিৱৰ্তন। মম জ্বলি গ'ল শেষে হৈ যাব বস্তুটো, সেইটো তুমি আকৌ কৰিব নোৱাৰা। তেনেহলে উদাহৰণকে মম গলি যোৱাটো এটা কি হ'ব, এটা ভৌতিক পৰিৱৰ্তন হয়। তাৰপিছত চেনি পানীত গলি যোৱা, সেনেকে চেনিটো পানীত গলি গ'ল, আকৌ পানীটো জ্বলি বাষ্প হৈ ওলাই গ'ল, কিন্তু চেনিখন থাকি যাব তলত, হয় নাই, জমা হৈ যাব, সেইটো এটা কি হৈ যাব, আমাৰ ভৌতিক পৰিৱৰ্তনৰ এটা উদাহৰণ। তোমালোকে একদম চাবা এক্সামত এইকেইটাৰ পৰা কুৱেশ্যন অপশ্যন থাকিবই, কিবা এটা অপশ্যন। নেক্সট চোৱা, নেক্সট কৰিব লাগিব আমাৰ পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন। কেতিয়া আমি ক'ম যে পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন হৈ গৈছে, আৰু ৰাসায়নিক পৰিৱৰ্তন মই কেতিয়া ক'ম, যেতিয়া হ'ব তোমালোকৰ বস্তুটোৰ কি, যে মূল পদাৰ্থ যেতিয়া পৰিৱৰ্তন হৈ বেলেগ এটা পদাৰ্থ হৈ যাব, আৰু সেইখন পদাৰ্থ আমি ঘূৰাই নাপাওঁ, তেতিয়া ক'ম আমি কি, ৰাসায়নিক পৰিৱৰ্তন। যেনে উদাহৰণ তোমালোকে চোৱা, লুত কি দ্বাৰা, মামৰ দ্বাৰা বা জং দ্বাৰা, পাইছা না তোমালোকে, যেতিয়া তোমালোকে লুৰ ওপৰত কি মামৰ ধৰি যাব, মামৰ ধৰিলে সেই লুৰ যিটো গুণ আছিল, গুণটো কি হ'ব, পৰিৱৰ্তন হৈ যাব। তেতিয়া আৰু লুৰ যিটো অৰিজিনেল, যিটো আমাৰ আৰম্ভণিত থকা যিটো একদম পুৰা মামৰ নধৰা যিটো আমাৰ গুণ আছিল, সেইখন গুণ কি হৈ যাব, আমাৰ পৰিৱৰ্তন হ'ব। তেতিয়া তাক কম আমি যে এটা ৰাসায়নিক পৰিৱৰ্তন হৈছে। একদম চিম্পল উদাহৰণ চোৱা তোমালোকে, কাগজ পুৰি ছাই হৈ যোৱা, হয় নাই, যেতিয়া তোমালোকে কাগজ পুৰি দিছা, ছাই হৈ গ'ল, ছাইৰ পৰা আমি কাগজ বনাব নোৱাৰি, তেনেহলে এইটো কি বস্তু হৈ যাব, আমাৰ ৰাসায়নিক পৰিৱৰ্তন হৈ যাব। নেক্সট চোৱা, তোমালোকে কৈছে যে কাগজ জ্বলাই কয়লা হৈ যোৱা, হয় নাই, কয়লা কাঠ জ্বলাই কয়লা হোৱা, কাঠৰ খৰি এখন লৈছা তুমি, জ্বলাই দিছা, কি হৈ গ'ল, কয়লা হৈ গ'ল, কয়লাৰ পৰা কাঠ বনাব নোৱাৰি, তেনেহলে এইটো কি হ'ব, এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। তাৰপিছত নেক্সট খাদ্য পচি যোৱা, যেতিয়া খাদ্য এখন পচি গ'লে খাদ্যৰ পৰা মই আকৌ পচি যোৱা বস্তুৰ পৰা মই খাদ্য বনাব নোৱাৰি, তেনেহলে এইটো কি হৈ যাব, এটা আমাৰ ৰাসায়নিক পৰিৱৰ্তন হ'ব। যেনেকে তোমালোকে চাউল লৈ ভাত বনাই লৈছা, ভাতৰ পৰা মই আকৌ চাউল বনাব নোৱাৰি, তেনেহলে সেইটো কি হৈ যাব, এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। আশা কৰিছো তোমালোকে এই বস্তু কেইটা বুজি পাইছা। চাবা এইবিলাকৰ পৰা কুৱেশ্যনটো আহিবই, আৰু আহিছে আগত। নেক্সট চাবা, একদম আমি যে পঢ়াই আছো, একদম টু দা পইণ্ট পঢ়াই আছো, এক্সাম অৰিয়েণ্টেড। তোমালোকে কেনেকে এক্সামত বস্তুবিলাক, কোনবিলাক কুৱেশ্যন আহি আছে আৰু কেনেকে আহি আছে, মই সেইখিনি বস্তুৱে পঢ়ি আছো। একদম তোমাৰ চেপ্টাৰখন পঢ়াৰ শেষত তোমালোকে ফিল কৰিবা যে আমি কিবা এটা বস্তু শিকিছো, আৰু আমি চব কুৱেশ্যন আনচাৰ পাৰিব পৰা হৈছো, সমৰ্থ হৈছো। বেলেগতকৈ কি ডিফাৰেঞ্চ, কিবা এটা শিকিছা, এটা অনুভৱ তোমালোকৰ আহিব নিশ্চয়। নেক্সট চোৱা, তোমালোকৰ মুখ্য পাৰ্থক্য। এই ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ মুখ্য পাৰ্থক্য যদি চমুকৈ মই ক'ব বিচাৰো, যে কম যে ভৌতিক পৰিৱৰ্তন নতুন পদাৰ্থ সৃষ্টি নহয়,
ভৌতিক পদাৰ্থত কি নহয়, ভৌতিক পৰিৱৰ্তনৰ নতুন পদাৰ্থ কোনো সৃষ্টি নহয়, কিন্তু ৰাসায়নিক পৰিৱৰ্তনৰ নতুন পদাৰ্থ সৃষ্টি হয়। চিম্পল এইটো বস্তু ৰাখিলেই মনত হৈ যাব আমাৰ যে এটা মম গলি গ'ল, গলি আকৌ মম হৈ যাব পাৰে, এটা ভৌতিক পৰিৱৰ্তন, কিন্তু মমটো জ্বলি গ'ল, জ্বলি যোৱাৰ পিছত আকৌ মম নহ'ব নোৱাৰে, সেইটো ৰাসায়নিক পৰিৱৰ্তন হৈ যাব। সেনেকা বস্তু। এখন বৰফ লৈছো, বৰফটো পানী হৈ গ'ল, পানী আকৌ বৰফ হ'ব পাৰে ফ্ৰিজত ৰাখিলে, সেইটো এটা কি ভৌতিক পৰিৱৰ্তন হয় নাই। সেম সেনেকে দুটামান এটামান এক্সাম্পল মনত ৰাখিলে বাকী ওলাই দিব পাৰা। নেক্সট হোৱা ৰাসায়নিক সমীকৰণ। এতিয়া ৰাসায়নিক সমীকৰণ কি? এই যে আমি যে কৈ আছো পানী দিছো, চাহপাত দিছো, চেনি দিছো, জুই দিলো, কি হৈ গ'ল? চাহ হৈ গ'ল। এই যে মুখেহে কৈ আছো বস্তুটো, এতিয়া ৰাসায়নিক সমীকৰণ মই লিখিব বিচাৰিলে কেনেকে লিখিম? মই কৈছো হাইড্ৰজেন লৈছো, অক্সিজেন লৈছো, যোগ হৈ পানী হৈ গ'ল। মই কেনেকে কম যে হাইড্ৰজেন আৰু অক্সিজেন কেনেকে মই লিখিম? কেনেকে? সেই লিখাৰ যিটো ধৰণ, সেইটো কয় আমাৰ ৰাসায়নিক সমীকৰণ, হয় নাই? সেইটো কয় আমাৰ কি? ৰাসায়নিক সমীকৰণ। মই কৈছো হাইড্ৰজেন লৈছো আৰু অক্সিজেন লৈছো, কি হৈ গ'ল? পানী হৈ গ'ল। এই পানী যে হৈ গ'ল, এইটো যে মুখে কৈ আছো, এইটো কেনেকৈ মই লিখিম? সেই লিখা যিটো ধৰণ, কেনেকে লিখিম, মাজত কি দিম, কোনটো বস্তু চেম্বল ইউজ কৰিম, সেইটো কয় ৰাসায়নিক সমীকৰণ বুলি কয়। সেইটোৱে লিখা আছে, যি পদ্ধতিত বিক্ৰিয়াত অংশ লোৱা পদাৰ্থসমূহ, বিক্ৰিয়া যিটো অংশ ল'ব সেইটো বুলি কয় বিক্ৰিয়ক পদাৰ্থ বুলি কয়। ইয়াক ইংৰাজীত বুলি কয় ৰিয়েক্টেণ্ট। আৰু ইংৰাজীৰ আখৰবিলাক তোমালোকে মনত ৰাখিলে ভাবিছো তোমালোকে আৰু বেলেগতকৈ বহুত ওপৰত যাবা, কাৰণ তোমালোকে যদি নেক্সটত চায়েন্সত পঢ়িব বিচাৰা, এইবিলাক বস্তু তোমালোকৰ মুখস্থ মাৰা দৰকাৰ, কাৰণ চায়েন্সত এইবিলাক ইংৰাজীতে হ'ব, অসমীয়াত নহয় তেতিয়া হ'ব। তাৰপিছত উৎপন্ন হোৱা পদাৰ্থসমূহ, প্ৰডাক্ট, সেইবিলাক কয় পদাৰ্থ, বিক্ৰিয়াজাত পদাৰ্থ বুলি কয়, যিবিলাক বস্তু উৎপন্ন হ'ব। চাপোজ মই লৈছো, তোমালোকে চোৱা, মই এনেকে লৈছো বস্তুটো, চাপোজ মই এটা বস্তু লৈছো এৰ পৰা হৈ গ'ল আমাৰ বি। এই এটোক কম আমি বিক্ৰিয়ক, ৰিয়েক্টেণ্ট বুলি কয়, বিক্ৰিয়ক পদাৰ্থ, আৰু বিটো কম বিক্ৰিয়াজাত পদাৰ্থ, সেইটো কয় আমি প্ৰডাক্ট বুলি কয়। প্ৰডাক্ট কিমান কি পালো, সেইটো প্ৰডাক্ট বুলি কয়। ৰাসায়নিক চিহ্ন আৰু সূত্ৰৰে প্ৰকাশ কৰা হয়, তাকে ৰাসায়নিক বিক্ৰিয়া বোলে। যেনেকে মই লৈছো এৰ পৰা বি হ'ল, চাপোজ এ লৈছো আৰু বি লৈছো, এই দুটাৰ মাজত বিক্ৰিয়া হ'ল, এই দুটাক বিক্ৰিয়ক পদাৰ্থ বুলি কয়। এই দুটা মিলি চাপোজ চি হৈ গ'ল, তেনেহলে ইয়াক বুলি কম প্ৰডাক্ট, আৰু ইয়াক বিক্ৰিয়াজাত পদাৰ্থ বুলি কম। এই তিনটাক যে মই যে লিখিলো, এই লিখাটোক কয় ৰাসায়নিক সমীকৰণ, হয় নাই? লিখা যিটো সূত্ৰ হয়, সেই সূত্ৰটোক কি বুলি কোৱা হয়? ৰাসায়নিক সমীকৰণ। এই মাজত যে প্লাছ দিলো, এ লিখিলো, বি লিখিলো, যেনেকে মই এক্সাম্পল লওঁ হাইড্ৰজেন H2, তোমালোকে চবে গম পোৱা, প্লাছ অক্সিজেন, বিক্ৰিয়া হৈ গ'ল, সকলো কি হ'ব? হাইড্ৰজেন আৰু অক্সিজেন মিলি কি হৈ যায়? আমাৰ পানী হৈ যায়, পানীৰ সংকেত H2O। এই যে মাজত যে প্লাছ দিলো, হাইড্ৰজেনৰ লগত 2 দিলো, অক্সিজেনৰ লগত 2 দিলো, সেইটো কয় আমাৰ ৰাসায়নিক সমীকৰণ। হ'ব, ইমানখিনি তোমালোকে বুজি পাইছা যদি নেক্সট মই আগলৈ যাওঁ। নেক্সট হৈ গৈছে ৰাসায়নিক সমীকৰণৰ লিখন। ৰাসায়নিক সমীকৰণ মই কেনেকে লিখিম, হয় নাই? এই যে মই যে লিখিলো প্ৰথমত, মই জাষ্ট কেইটামান এক্সাম্পল তোমালোকে দিছে ৰাসায়নিক সমীকৰণ কেনেকে লিখিব লাগে ন। তো চোৱা, প্ৰথমত চাপোজ মই এক্সাম্পল 1 নম্বৰ এক্সাম্পল লৈছো, মই হাইড্ৰজেন লৈছো। হাইড্ৰজেন কি হয়? এটা গেছ। গেছৰ কাৰণে ব্ৰেকেটত দিব লাগে জি। তোমালোকে মই ইয়াত পঢ়াম, লাষ্টত পঢ়াম, মই এতিয়া কাৰণ দিছো হাইড্ৰজেন কি গেছ দিছো মই। তাৰপিছত অক্সিজেন লৈছো, অক্সিজেন এটা কি গেছ হয়, অক্সিজেন গেছ। বিক্ৰিয়া হৈ গ'ল, তো যেতিয়া এই দুটাৰ মাজত বিক্ৰিয়া, মাজত কি দিব লাগে? যেতিয়া দুইটা হ'ব বিক্ৰিয়ক পদাৰ্থ, যেতিয়া দুটা হ'ব মাজত দিব লাগে প্লাছ। আৰু হলে মই আৰু প্লাছ দিলো হয়, তিনটা হলে এটা পিছত কি দিব লাগে? প্লাছ প্লাছ দিব লাগে। তাৰপিছত এইটো বিক্ৰিয়া হৈ আমাৰ কি হৈ গ'ল? আৰু তাৰপিছত দিব লাগে আমাৰ বিক্ৰিয়ক পদাৰ্থ হৈ গ'ল। এতিয়া বিক্ৰিয়াজাত পদাৰ্থ লিখাৰ আগত কি দিব লাগে? আমাৰ এটা এৰো দিব লাগে। এই এৰোটোৰ পিছত লিখিব লাগিব বিক্ৰিয়াজাত পদাৰ্থ, যিটো প্ৰডাক্ট বুলি কৈছিল, আমাৰ নাম হয় ৱাটাৰ হৈ যাব। আৰু ৱাটাৰটো কি হয়? এটা তৰল পদাৰ্থ, সেইকাৰণে এল দিব লাগে, লিকুইড বুলি কয় ইংৰাজীত। সেইকাৰণে ব্ৰেকেটত কি দিব লাগে? এল, লিকুইড। হ'ব, এই যে এই বিক্ৰিয়া যে মই লিখিলো, এইটো এনেকে এটা ৰাসায়নিক বিক্ৰিয়া লিখা হয়। এতিয়া যদি মই কওঁ হাইড্ৰজেন আৰু অক্সিজেন মিলি পানী উৎপন্ন হয়, এইটোহে মুখেৰে মই কৈছো। মই যে লিখিব লগা হয়, মানে কেনেকৈ লিখিম? যে হাইড্ৰজেন আৰু অক্সিজেন মিলি আমাৰ কি হৈ গ'ল? পানী হৈ গ'ল। হ'ব, এইটো হয়। সেনেকে মই যে 2 নম্বৰ মই এটা চাপোজ এক্সাম্পল লৈছো,
সাপোজ মই মেগনেছিয়াম লৈছো এম জি কয় আমাৰ মেগনেছিয়াম তোমালোকে কৈছো তোমালোকে ধাতু পৰ্যায়বৃত্ত তালিকা যে আছিল সেইখন তালিকাৰ পৰা তোমালোকে চাই ল'বা কোনবিলাক ধাতু হয় কোনবিলাক অধাতু হয় কোনবিলাক ধাতু কল্প হয় বহুত ইম্পৰ্টেণ্ট বস্তু আমি তোমালোকে যদি লিখা পঢ়া নাই আমাক জনাবা আমি সেইখিনি বস্তু পঢ়াই দি তাৰপিছত আকৌ এইখিনি বস্তুৰ বিষয়ে আকৌ এটা কিবা ধাৰণা দি দিম নেক্সট চোৱা সাপোজ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে মেগনেছিয়ামৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব মেগনেছিয়াম মাজত দিলো মই অক্সিজেন সেইকাৰণে প্লাছ দিলো অক্সিজেন হৈ গ'ল এতিয়া বিক্ৰিয়া কৰিলে হ'ব মেগনেছিয়াম অক্সাইড MgO মেগনেছিয়াম অক্সাইড তো এই যে বস্তুটো মই যে লিখিলো এইটো কয় আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ লিখাৰ পদ্ধতি কেনেকে মই লিখিব লাগে বস্তু এটা ৰাসায়নিক বিক্ৰিয়া কেনেকে মই এক্সপ্ৰেছ কৰিব লাগে হ'ব এইখিনি বস্তু হৈ গ'ল নেক্সট মই পঢ়াম যে ৰাসায়নিক বিক্ৰিয়া কিয় সন্তুলন কৰিব লাগে সন্তুলন কেনেকে কৰিবা হ'ব এইখিনি বস্তু মই পিছত পঢ়াম এতিয়া নেক্সট যাওঁ এতিয়া তোমালোকৰ কিতাপত প্ৰথমত আছে যে এটা কাৰ্যকলাপ আছে আৰু বহুত ইম্পৰ্টেণ্ট কাৰ্যকলাপ চোৱা তোমালোকে চাবা ইয়াৰ পৰাতো কুৱেশ্যন আহিছেই কাৰ্যকলাপ 1ৰ পৰা ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু যিমান কেইটা কাৰ্যকলাপ হয় বুজিছা নাই সব কি হয় আমাৰ ইম্পৰ্টেণ্ট হয় কাৰ্যকলাপ বিলাক পঢ়িবই লাগে তোমালোকে বুজি নাপাবা কাৰ্যকলাপটো সেইকাৰণে আমি বুজাবলৈ আহিছো যে কাৰ্যকলাপটো কি হয় আৰু কাৰ্যকলাপৰ পৰা কুৱেশ্যন আছে তোমালোকে চাবা ইয়াৰ পিছত কুৱেশ্যন আছে তোমালোকৰ কিতাপতো আছে ময়ো দিছো আৰু আগতো আহিছে কুৱেশ্যনটো তো কি লিখা আছে কাৰ্যকলাপ চোৱা এটা কাৰ্যকলাপ সাৱধানে ন এটা সাৱধানতা ল'ব লাগে কি সাৱধানতা ল'ব লাগে ইয়াত কৈ দিয়া আছে এইটো কাৰ্যকলাপ কৰোতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে সেইকাৰণেতো আমি আহিছো ন আমি তোমালোকক সহায় কৰিম কি কৈছে ছাত্ৰ ছাত্ৰীয়ে চকুৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ লোৱাটো ভাল কাৰণ এইটো বস্তু কৰাৰ কাৰ্যকলাপটো কৰাৰ আগত তোমাৰ চকুৰ কিবা প্ৰব্লেম হৈ যাব পাৰে কাৰণ চকুত কিবা জুই লাগিব পাৰে বা চকুৰ কিবা বস্তু গেছ তোমাৰ চকুত সোমাই যাব পাৰে বা কিবা কেমিকেল হৈ যাব পাৰে লাগি যাব পাৰে তোমাৰ চকুত বা ধোঁৱাটো আহিব পাৰে তোমাৰ চকুটোৰ কাৰণে কিবা প্ৰব্লেম হ'ব পাৰে তাৰ কাৰণে সেইটো কৈছে চকুৰ সুৰক্ষাটো বেছি প্ৰয়োজনীয় বা সানগ্লাছ লগাব লাগিব সেইটো কৈছে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা এডাল লোৱা কিমান চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ চোৱা ইয়াত চোৱা এইটো বস্তু হয় মেগনেছিয়ামৰ ফিটা ইয়াত লাগিছে নাই এইটো ইয়াত ঠিক আছে মেগনেছিয়ামৰ ফিটা বুলি লিখা আছে তো এই মেগনেছিয়ামৰ ফিটাখন লৈছো মই 2 চেণ্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো কিমান 2 চেণ্টিমিটাৰ বুলি কৈছে তাৰপিছত এডাল তাৰপিছত বালিয়া কাগজেৰে মানে চেণ্ড পেপাৰ বুলি কয় বালিয়া কাগজৰ বহি পৰিষ্কাৰ কৰি লোৱা এতিয়া মেগনেছিয়ামৰ ফিটাখন লৈছো আকৌ কৈছে যে এই ফিটাখন বহি পৰিষ্কাৰ কৰা চেণ্ড পেপাৰে বালিয়া কাগজেৰে যেন টিন বিলাকৰ মামৰ ধৰিলে বা লো বিলাকৰ মামৰ চাইছে না গহিছে ঘৰত এই মিস্ত্ৰী বিলাকক ঘহা দেখা পাইছে নে নাই সেইটো কথা কৈছে যে চেণ্ড পেপাৰ লোৱা লৈ গহা কিয় গহিব লাগে যে কুৱেশ্যন কিয় গহিছো মই ডাইৰেক্ট কিয় জ্বলাব পৰা নাই সেইটো কুৱেশ্যন আহিব তোমালোকৰ এতিয়া চোৱা চেপেনা এডালৰ ধৰি লোৱা এইখন যে আছে না এইখনক কয় চেপেনা বুলি কয় এইখন চোৱা চেপেনা এই কেঁচি নিচিনা বস্তু এটা হয় না তোমালোকে যেতিয়া কেমেষ্ট্ৰিত যেতিয়া লেবছত চাবা এইবিলাক বস্তু আছে তাত আছে যে চেপেনা বস্তু হয় এই বাৰ্ণাৰ এইটো কয় বাৰ্ণাৰ ইয়াৰ পৰা কি হ'ব আমাৰ জুই যাব ইয়াৰ পৰা এনেকে জুইটো আহিব ইয়াৰ পৰা বাৰ্ণাৰৰ পৰা হ'ব গেছ চিলিণ্ডাৰৰ পৰা কানেকশ্যন দিব ইয়াৰ পৰা আমাৰ জুইটো যাব এইটো কয় বাৰ্ণাৰ বুলি কয় জুই জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি এইটো আবার ছাই যে আহি আছে ইয়াত ছাইখিনি ৰাখিছে আবার ন ছাইখিনি কি হৈছে দেখুৱাৰ দৰে এখন পৰীক্ষানলীত কাঁচ সংগ্ৰহ কৰা মেগনেছিয়ামৰ ফিটাডাল জ্বলোৱাতে ইয়াক চকুৰ পৰা আঁতৰাই ৰাখি জ্বলোৱা কি দেখিবা এতিয়া এইখিনি বস্তু জ্বলাৰ পিছত তোমালোকে কি দেখা পাইছা সেইটো কথা ক'লে হ'ব এতিয়া চোৱা জ্বলাৰ পিছত কি ইয়াত ছাই হৈ গ'ল ছাই পৰীক্ষানলীৰ কাঁচ আৰু মেগনেছিয়াম অক্সাইড চ ইয়াত আকৌ কি বহিছ এই যে কাঁচখন লৈছে ইয়াত পৰীক্ষানলীৰ কাঁচ বুলি কৈছে এইটো হয় নাই তাৰপিছত ইয়াত কি পালা তোমালোকে মেগনেছিয়াম অক্সাইড বুলি পাইছা বুলি কৈছে ইয়াত হ'ব এতিয়া তোমালোকে এইখন পৰা তোমালোকে এটা কুৱেশ্যন আহি যায় যে চেণ্ড পেপাৰ যে লৈছা তুমি কিয় চেণ্ড পেপাৰে গহি ললা মেগনেছিয়ামৰ ফিটাডাল সেইটোৱে কুৱেশ্যন মেন এইখন কাৰ্যকলাপৰ পৰা তোমালোকে ললা তোমাৰ মেগনেছিয়াম এইটো কি মেগনেছিয়ামৰ ফিটা মানে মেগনেছিয়াম Mg হয় নাই তো মেগনেছিয়াম কি কৰিছা তোমালোকে এতিয়া চোৱা বায়ুমণ্ডলত কি থাকে আমাৰ বায়ুমণ্ডলত থাকে অক্সিজেন হয় নাই তো মেগনেছিয়ামে অক্সিজেনত কি কৰিব বিক্ৰিয়া কৰিলে কি হ'ব মেগনেছিয়াম অক্সাইড হৈ যাব MgO কি যাব মেগনেছিয়াম অক্সাইড হয় নাই এতিয়া চোৱা এই মেগনেছিয়ামটো কিয় হৈ গ'ল মেগনেছিয়াম এটা সক্ৰিয় ধাতু তোমালোকে পাবা মেগনেছিয়াম কি এটা সক্ৰিয় ধাতু মেগনেছিয়াম সোডিয়াম পটাছিয়াম এইবিলাক কি হয় এটা
সক্ৰিয় ধাতু হয় আৰু সক্ৰিয় ধাতু মানে কি এনেকুৱা ধাতু যিবিলাক সোনকালে অক্সিজেনৰ লগত বা বেলেগ পদাৰ্থৰ লগত পানীৰ লগত কিবা বিক্ৰিয়া কৰি দিয়ে তাক বিক্ৰিয়া তাৰমানে বায়ুৰ সন্মুখত আহিলে বায়ুৰ স্পৰ্শত আহিলে কি হৈ যাব বিক্ৰিয়া কৰি দিয়ে আচানক হয় নাই বিক্ৰিয়া কৰাৰ পিছত হৈ যাব আমাৰ এই বিক্ৰিয়া হোৱাৰ পিছত এই মেগনেছিয়ামৰ পিছত ওপৰত কি চাইছা ইয়াত অক্সিজেন আহি গ'ল না নাই চোৱাচোন মেগনেছিয়ামৰ ওপৰত আহি গ'ল আমাৰ মেগনেছিয়াম লৈছা প্লাছ অক্সিজেন লৈছা বিক্ৰিয়া হৈ গ'ল আমাৰ কি মেগনেছিয়াম অক্সাইড এই মেগনেছিয়ামৰ ওপৰত কি আহি গ'ল এটা অক্সিজেনৰ এটা আৱৰণ আহি গ'ল আৱৰণ লেয়াৰ আহি গ'ল এই লেয়াৰে কি কৰিব এই তুমি যে জুই দিছা ন এই চেপেনাৰ সহায় যে জুই দিলা হয় নাই বাৰ্ণাৰৰ সহায় যে জুই দিলা এই মেগনেছিয়ামৰ ফিটাডাল জ্বলাত বাধা দিব জুই ধৰিবলৈ বাধা দিয়ে এই অক্সিজেনে কি কৰিব অক্সিজেনৰ লেয়াৰটো মেগনেছিয়াম অক্সাইডৰ যিটো লেয়াৰ হ'ব ইয়াক কয় মেগনেছিয়াম অক্সাইড সেইটোৱে কি কৰে বাধা দিয়ে সেইকাৰণে আমি কৰিব নোৱাৰো যে জ্বলাব নোৱাৰো সেইকাৰণে আমি পৰিষ্কাৰ কৰি ল'ব লগা হ'ল পৰিষ্কাৰ কৰি এই অক্সিজেনক আঁতৰাই দিলো এতিয়া থাকিব কি অনলি মেগনেছিয়াম তেতিয়া আমি জুই দিলো আৰামত ধৰি যাব সেইকাৰণে কি কৰা হয় ইয়াক পৰিষ্কাৰ কৰিব লগা হ'ল পৰিষ্কাৰ কিয় কৰিছো কাৰণ মেগনেছিয়ামৰ অক্সাইড এটা লেয়াৰ আহে আৰু লেয়াৰটো কি কৰা হয় বাধা দিয়ে জ্বলাৰ কাৰণে সেই জ্বলাৰ কাৰণে বাধা দিয়াৰ কাৰণে আমি এটা গঢ়ি লৈ অক্সিজেন আঁতৰাই দিওঁ তাৰপিছত আমি আৰামত জ্বলাই দিওঁ সেইটো কথা এতিয়া এনেকে লিখিলেও হৈ যাব কুৱেশ্যনটো কিন্তু মই অলপ বেলেগ টাইপত লিখোঁ কুৱেশ্যনটো মোৰ কুৱেশ্যন আনচাৰটো বেলেগ হ'ব বেলেগতকে চোৱা এতিয়া কি কৈছে আমাৰ যে ইয়াত চোৱা বায়ুমণ্ডলত কি অনলি অক্সিজেনে আছে নেকি নাই অক্সিজেনো নাই বেলেগ বস্তু আছে না অক্সিজেন বাদ দি বায়ুমণ্ডলত কি আছে আমাৰ কাৰ্বন ডাই অক্সাইডো আছে প্লাছ কি আছে আমাৰ জলীয় বাষ্প আছে পানীৰ ভাপোতো আছে না পানীৰ ভাপৰ লগতো বিক্ৰিয়া কৰিব কাৰ্বন ডাই অক্সাইডৰ লগতো বিক্ৰিয়া কৰিব না অনলি অক্সিজেনে কি অক্সিজেনৰ বিক্ৰিয়া কিয় কৰিব অক্সিজেনৰ কি এনেকুৱা বস্তু আছে ইয়াৰ লগত যে ইয়াৰ লগত বিক্ৰিয়া কৰিব কি কৰিছে কিয় নকৰিব নোৱাৰিব ইহঁতো কৰিব লাগিব হয় নাই তো যে কৰিব তেতিয়া আমাৰ কি হ'ব তো আনসাৰটো মই এনেকে লিখিব পাৰো যে এই মেগনেছিয়াম বা কাৰ্বন ডাই অক্সাইড বা জলীয় বাষ্পৰ লগত মেগনেছিয়াম বিক্ৰিয়া কৰি কি হ'ব এটা ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেট গঠন কৰে মেগনেছিয়াম কাৰ্বনেট মানে MgCO3 এনেকুৱা এটা মেগনেছিয়াম ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ গঠন কৰে আৰু এই বস্তুটোৱে কি হ'ব আমাৰ জ্বলাত বাধা দিয়ে সেইকাৰণে গঢ়া তোমালোকে এনেকে লিখিলেও হ'ব নহলে এনেকে লিখিলেও হ'ব কিন্তু একচুৱেলি কি হ'ব বহুত টাইম ৰাখি দিলে কি হৈ যাব জলীয় বাষ্প কাৰ্বন ডাই অক্সাইড এইবিলাকতো বিক্ৰিয়া কৰিব ন তেতিয়া আহি যাব আমাৰ এই ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ লেয়াৰ আহি যায় আৰু এইটো বহুত ষ্টেবল মানে সুস্থ হয় বস্তুটো নহয় সেইকাৰণে কি হ'ব ই বাধা দিয়ে সেইকাৰণে আনচাৰটো হ'ব যে আমাৰ ক্ষাৰকীয় মেগনেছিয়ামৰ কাৰ্বনেটৰ এটা গঠন হয় সেইকাৰণে কি হ'ব আমাৰ বাধা দিয়ে তো আমি ডাইৰেক্ট আনচাৰত কুৱেশ্যনত যাওঁ চোৱা কুৱেশ্যনটো মই ৰাখি দিছো ইয়াৰ কাৰণে তো ইয়াত কুৱেশ্যনটো চোৱা তোমালোকে কি কৈছে কুৱেশ্যনটো যে কৈছে বায়ুৰ দহনৰ আগত মানে জ্বলোৱাৰ আগত মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় মেগনেছিয়ামৰ ফিটাডাল আমি কিয় পৰিষ্কাৰ কৰি লৈছো মই কৈছো যে মেগনেছিয়াম এটা কি সক্ৰিয় ধাতু ই বায়ুমণ্ডলত থকা অক্সিজেন নহলে জলীয় বাষ্প নহলে কাৰ্বন ডাই অক্সাইডৰ লগত কি কৰিব বিক্ৰিয়া কৰি কি কৰিব ই মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব নহলে তোমালোকে ক'ব পাৰা মেগনেছিয়াম কাৰ্বনেট উৎপন্ন কৰে মেগনেছিয়াম কাৰ্বনেট কাৰণ বহুত সময় ধৰি থৈ দিলে ই মেগনেছিয়াম কাৰ্বনেট হৈ যাব মেগনেছিয়াম অক্সাইডৰ পৰা হ'ব তো মেগনেছিয়াম কাৰ্বনেট হৈ গ'লে এই মেগনেছিয়াম কাৰ্বনেট কি কৰিব জ্বলাত বাধা দিয়ে সেইকাৰণে কি কৰোঁ আমি পৰিষ্কাৰ কৰি লওঁ ইয়াক কোনো যদি বাধা দিব নোৱাৰে ইয়াক সেইকাৰণে কি কৰোঁ আমি পৰিষ্কাৰ কৰোঁ ইয়াক চোৱা এতিয়া কি কৰিম মই এতিয়া চোৱা এইটোৱে মই ইয়াত লিখিছো যে মেগনেছিয়ামৰ ফিটাডালৰ পৃষ্ঠৰ ভাগত কি আছে বায়ুত থকা জলীয় বাষ্প মানে ৱাটাৰ পানীৰ লগত কি হ'ব এটা গেছীয় অৱস্থাত যেতিয়া জলীয় বাষ্প হৈ যাব ন পানীটো যদি বাষ্প হৈ যাব তেতিয়া অৱস্থাটো কি হ'ব গেছীয় অৱস্থা হয় মানে পানী হৈ যাব জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম এইটো বস্তু চোৱা ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰফৰ গঠন হয় কিহৰ গঠন হয় ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেট MgCO3 এইটো হয় গঠন এই তৰফটোৰ বাবে মেগনেছিয়ামৰ ফিটাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যেকৰ সংযোগ নাপায় সেইকাৰণে বায়ু থকা অক্সিজেনৰ লগত প্ৰত্যেক সংযোগ নাপায় এই তৰফটোৱে কি কৰিব আমাৰ জ্বলাত বাধা দিব হয় নাই এতিয়া তোমালোকে এইখিনি বস্তু যদি তোমালোকৰ লিখা মই সাপোজ কৈছো এইখিনি বস্তু আমাৰ এক্সামত আহি গ'ল তোমালোকে এই লাইন দুটা লিখি দিলা তোমালোকৰ সম্পূৰ্ণ আনসাৰটো নহ'ল মই ভাবো এনেকে যদি তোমালোকে বিচাৰা যে মই সায়েন্সত 100 পাব বিচাৰো
95 পাব বিচাৰো তেনেহলে তোমালোকৰ এইখন আনচাৰ জাষ্ট লিখিলে কেতিয়াও তোমালোকৰ 90+ মাৰ্ক নোপোৱা মই কৈ দিব পাৰো কিয় এইখন যে মুখেহে লিখিলা তোমাৰ ৰাসায়নিক বিক্ৰিয়া লিখিব লাগিব না যে ৰাসায়নিক বিক্ৰিয়াটো কি একচুৱেলি কেনেকে বস্তুটো হ'ল প্ৰচেছটো হ'ল সেইটোৱে মেইন আৰু সেইটোৱে বেলেগে নকৰাই মই যে কৈ আছো বেলেগ তোমালোকে স্কুলত চাবা কি কৰিব জাষ্ট এইখিনি বস্তু লিখাই দিব কিন্তু ইয়াত যে বিক্ৰিয়া হ'ল সেই বিক্ৰিয়াটো কোনে লিখিব বিক্ৰিয়া যেতিয়া তোমালোকে লিখিবা সম্পূৰ্ণ আনচাৰ হৈ গ'ল এতিয়া চোৱা মই প্ৰথমতে এইটো বিক্ৰিয়া লিখিম এইটো আনচাৰটো এইখিনি হৈ গ'ল ষ্টেপ ওৱানত কি কৰিব প্ৰথমত এই মেগনেছিয়াম যে আছে না মেগনেছিয়ামে কি কৰিব অক্সিজেনৰ লগত বিক্ৰিয়া কৰি দিলে প্ৰথমত মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব কাৰণ বায়ুমণ্ডলত অক্সিজেন আছে তো কি হৈ যাব আমাৰ মেগনেছিয়াম অক্সাইড এইটো হৈ গ'ল মেগনেছিয়াম অক্সাইড আৰু সময় যাব মেগনেছিয়াম অক্সাইডে কি কৰিব এতিয়া বায়ুমণ্ডলত কি আছে আকৌ জলীয় বাষ্প আছে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিব তো ষ্টেপ টুত আহি যাব আমাৰ মেগনেছিয়াম অক্সাইড প্লাছ কোন আহি যাব জলীয় বাষ্প মানে পানী জলীয় বাষ্প পানী কিমান হৈ যাব মেগনেছিয়াম হাইড্ৰক্সাইড হৈ যাব কি যাব মেগনেছিয়াম হাইড্ৰক্সাইড চোৱা গোটেইকেইটা বেলেঞ্চ আছে কোনো প্ৰব্লেম নাই ইয়াতো হাইড্ৰজেন দুইটা ইয়াতো হাইড্ৰজেন দুইটা অক্সিজেন দুটা ইয়াৰ অক্সিজেন এটা মেগনেছিয়াম এটা এইটো সেকেন্ড স্টেপ আহি গ'ল এতিয়া 3 নম্বৰ কি কৰিব এই মেগনেছিয়াম অক্সাইড আৰু সময় যাব এই মেগনেছিয়াম অক্সাইড আকৌ কি কৰিব কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব তো স্টেপ 3 মেগনেছিয়াম হাইড্ৰ অক্সাইড প্লাছ কি কৰিব আমাৰ কাৰ্বন ডাই অক্সাইড বিক্ৰিয়া কৰিলে কি হ'ব বিক্ৰিয়া কৰিলে চোৱা মেগনেছিয়াম কাৰ্বনেট প্লাছ কি হৈ যাব আমাৰ ৱাটাৰ হৈ গ'ল এতিয়া চোৱা এই লাষ্টত আহি যাব আমাৰ এইটো ষ্টেপ আৰু মেগনেছিয়াম কাৰ্বনে কি কৰিব আমাৰ এই মেগনেছিয়ামৰ ফিটাৰডালত পৰিষ্কাৰ কৰাত জ্বলাত কি কৰি দিব বাধা দিব সেইকাৰণে আমাৰ কি হৈ যাব আমাৰ পৰিষ্কাৰ কৰি লোৱা হয় তো ইমানখিনি তোমালোকে কি লিখিলা যেতিয়া তোমালোকৰ ইমানখিনি লিখিবা তেতিয়া এক্সামিনাৰে চাই বহুত আনন্দ পাব যে ষ্টুডেণ্টে নিশ্চয় কিবা এটা জানে কাৰণ ইমানকেইটা ষ্টেপ লিখাৰ কাৰণটো কি জানে কাৰণে লিখিছে বাকীবিলাকে যদি অনলি মুখস্থ মানে আনচাৰখিনি লিখি দিব কিন্তু তুমি এইখিনি লিখাৰ কাৰণে তুমি এক্সট্ৰা অৰ্ডিনাৰী হৈ যাবা সেইকাৰণে এই লিখাটো বহুত জৰুৰী এইখিনি বস্তু তো আহি গ'ল আমাৰ ইমানখিনি বিক্ৰিয়া হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যনলৈ বা নেক্সট শ্লাইডলৈ যাওঁ নেক্সটত কি আছে আমি দেখা পাওঁ এতিয়া কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ এটা ৰাসায়নিক সমীকৰণ সন্তুলন কিয় কৰিব লাগে সন্তুলন কি হয় বস্তুৰ কেনেকে আমি সন্তুলন কৰিব লাগে সেইটো কথা কৈছে তো সন্তুলিত ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰিব লাগে কি হয় সন্তুলিত ৰাসায়নিক সমীকৰণ প্ৰথমৰ ডেফিনেশ্যনটো চাই আহো সন্তুলিত কি হয় সাপোজ মই এটা লৈছো 3a মিলি কি হৈ গ'ল এ হৈ গ'ল ইয়াতে কেইটা আছে আৰম্ভণিত বিক্ৰিয়ক পদাৰ্থ কেইটা আছে 3টা কিন্তু ইয়াত কেইটা হৈ গৈছে এটা সন্তুলন হৈছে নেকি হোৱা নাই তেনেহ'লে ইয়াত 3টা বনাবৰ কাৰণে আমি কি কৰিম ইয়াৰ আগতে মই 3 দিব লাগিব না এতিয়া ইয়াৰ 3টা হৈ গ'ল ইয়াৰো 3টা হৈ গ'ল এইটো হ'ব আমাৰ কয় সন্তুলিত সমীকৰণ বুলি কয় হ'ব সাপোজ মই লৈছো A2 বিক্ৰিয়া হৈ গ'ল এ হৈ গ'ল ইয়াত কেইটা আছে 2টা আছে কিন্তু ইয়াত কেইটা আছে এটা আছে তো মোৰ ইয়াত 2টা বনাব লাগে মই 2 কি কৰিম আগত মই 2 ইনটু কৰিম মানে ইয়াতো 2টা হৈ গ'ল ইয়াতো 2টা হৈ গ'ল এইটো কয় সন্তুলিত ৰাসায়নিক সমীকৰণ জাষ্ট মই এটা উদাহৰণহে লৈছো যেতিয়া মই সাপোজ এটা সমীকৰণ মই লৈছো সো ডেফিনেশ্যনটি কি প্ৰথমত কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে মানে মই সিম্পলত ক'ব বিচাৰো সাপোজ তোমালোকে হাইড্ৰজেন লৈছা H2 এক নম্বৰ কাৰ লগত বিক্ৰিয়া কৰিছা অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছা কি কৈছে বিক্ৰিয়ক এবিলাকক কয় বিক্ৰিয়ক আৰু বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়াজাত মানে প্ৰডাক্ট উৎপন্ন হ'ব বিক্ৰিয়াজাত পদাৰ্থ কি হৈ যাব ৱাটাৰ হৈ যাব H2O এতিয়া চোৱাচোন ইয়াত হাইড্ৰজেন কেইটা আছে 2টা ইয়াত হাইড্ৰজেন কেইটা আছে 2টা মিলিছে হাইড্ৰজেনৰ কোনো প্ৰব্লেম নাই কিন্তু ইয়াত অক্সিজেন কেইটা 2টা ইয়াত অক্সিজেন কেইটা এটাহে আছে তেনেহ'লে ইয়াত 2টা কেনেকৈ মিলাম ইয়াত 2টা মিলাবৰ কাৰণে মই ইয়াৰ লগত 2 দিব নোৱাৰো পিছফালে 2 কেতিয়াও দিব নোৱাৰো সদায় আগফালে 2 দিব লাগিব এনেকে বা 2 3 সদায় আগফালেহে দিব লাগিব তো মই আগত 2 দি দিলো এতিয়া চোৱা অক্সিজেন কেইটা হৈ গ'ল 2 1 2 গুণ 2
ইয়াত অক্সিজেন কেইটা আগততো একো নাই এক আছে 1 2 গুণ 2 ইনটু কৰিব লাগে তো অক্সিজেন মিলি গ'ল এইটো হাইড্ৰোজেন চোৱাচোন 2 2 গুণ কিমান 4 ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা তো ইয়াতো 4 বনাব লাগিব 4 মই কেনেকে বনাম ইয়াত 4 বনাই দিম ন আগত দিব লাগিব 2 এতিয়া 2 দ্বিগুণ কিমান হ'ব 4 তো এইটো হ'ব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণৰ এটা উদাহৰণ মই এটা এক্সাম্পল লৈছো তোমালোকৰ কাৰণে আকৌ 2 নাম্বাৰ মেগনেছিয়াম প্লাস অক্সিজেন পানী বিক্রিয়া হৈ গ'ল কি হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ এনেকা হৈ গ'ল বিক্রিয়া এতিয়া চোৱা ইয়াত মেগনেছিয়াম কেইটা আছে এটা আছে ইয়াত মেগনেছিয়াম কেইটা এটা মেগনেছিয়ামৰ কোনো প্ৰবলেম নাই মেগনেছিয়াম মিলি গ'ল ঠিক আছে নেক্সট হাইড্ৰোজেন ইয়াত কেইটা দুটা ইয়াত হাইড্ৰোজেন কেইটা চাচোন ইয়াত আছে দুটা আৰু ইয়াত দুটা চাৰিটা কিন্তু ইয়াত আছে কেইটা দুটা তো 4টা বনাম কেনেকে বনাম 4 মই আগত 2 দি দিও না এতিয়া 2 দ্বিগুণ কিমান 4 হৈ গ'ল ঠিক আছে মিলি গ'ল এতিয়া চোৱাচোন ইয়াত চোৱা অক্সিজেন কেইটা আছে 1 2 গুণ 2 অক্সিজেন আছে ইয়াত কিমান আছে 1 2 গুণ 2 অক্সিজেন মিলি গ'ল হাইড্ৰোজেন মিলি সব মিলি গ'ল এইটো হ'ব আমাৰ সন্তুলন ৰাসায়নিক সমীকৰণ হৈ গ'ল এনেকে মিলাব লাগে হ'ব এতিয়া সন্তুলন ৰাসায়নিক সমীকৰণ আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া চোৱা এতে মোৰ কোৱেশ্চন আহে মোৰ এটা কোৱেশ্চন হল বা কোৱেশ্চন আহে এনেকা যে ৰাসায়নিক সমীকৰণটো কিয় সন্তুলন কৰিব লাগে মোৰ কি দৰকাৰ পৰিল ইয়াক সন্তুলন কৰিব কাৰণে ইমান কিয় মাথা লগাব লাগে 2 দে 3 দে কিয় লাগে এটা মোৰ কোৱেশ্চন হল তো কিয় লাগে এটা তোমালোকে পঢ়িছা বৰৰ সংৰক্ষণৰ সূত্ৰ বৰৰ নিত্যতাৰ সূত্ৰ তোমালোকে ক্লাস 9ত পঢ়িছা বিজ্ঞানত যে বৰৰ সংৰক্ষণৰ সূত্ৰ এতিয়া বৰৰ সংৰক্ষণৰ সূত্ৰ মতে এটা পদাৰ্থৰ ভৰ কেতিয়াও কি হ'ব ভৰ কেতিয়াও ক্ষয় নহয় বা ভৰ কেতিয়াও ধ্বংস নহয় বা ভৰ কেতিয়াও সৃষ্টি হ'ব নোৱাৰে বস্তু এটাৰ ভৰ কেতিয়াও ধ্বংস নহয় বা সৃষ্টি নহয় তেনে ৰাসায়নিক বিক্ৰিয়াও হেনেকে ৰাসায়নিক বিক্ৰিয়া এটাৰ কেতিয়াও তাৰ ভৰৰ ধ্বংস কৰিব নোৱাৰি বা ভৰক সৃষ্টি কৰিব নোৱাৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰ তেতিয়া যদি ধ্বংস কৰিব নোৱাৰি বা সৃষ্টি কৰিব নোৱাৰি তেনেহলে বিক্ৰিয়াৰ আগত যিমান ভৰ আছিল পিছতো সিমানে ভৰ থাকিব লাগিব না তেনেহলে ভৰ কেতিয়া সমান হ'ব যেতিয়া আগত যেতিয়া দুইটা বস্তু আছিল পিছতো দুইটা বস্তু হলেহে ভৰ সমান হ'ব কাৰণ বস্তুৰ ভৰটো হেকি থাকিব না সেই কাৰণে কি কৰিব লগা হয় এই ৰাসায়নিক বিক্ৰিয়াটো সমান কৰিব লগা হয় সন্তুলন কৰিব লগা হয় কাৰণ যে ভৰটো মানি চলে নহলে এক বড় সংৰক্ষণৰ সূত্ৰ কি হৈ যাব আমাৰ ইনভ্যালিড হৈ যাব হয় নাই মানে এইটো আমাৰ কি হ'ব গ্ৰহণযোগ্য নহয় হৈ যাব সেই কাৰণে আমি কৰিব লাগে এইটো সন্তুলন কৰিব লাগে এতিয়া চোৱা কোৱেশ্চনটো চোৱা কি কৈছে কোৱেশ্চনটো ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে এক নাম্বাৰ তো ৰাসায়নিক সমীকৰণ সন্তুলন কৰাৰ কাৰণটো হ'ল যে ৰাসায়নিক বৰৰ নিত্যতা বিধি অনুযায়ী বৰৰ সংৰক্ষণৰ বিধি অনুযায়ী কি হয় ৰাসায়নিক সমীকৰণ এটা বৰৰ সৃষ্টি নাই বা ধ্বংস নহয় ভৰ কেতিয়াও সৃষ্টি বা ধ্বংস নহয় আৰু বৰ ধ্বংস বা সৃষ্টি নহয় তেনেহলে আগত যিমান আছিল বৰ পিছফালে সিমান হ'ব লাগিব না তাহলে আগত যিমান কেইটা পৰমাণু বা অণু আছিল পিছফালে সিমানে পৰমাণু অণু হ'ব লাগিব সেইটো কথা সেয়েহে বিক্ৰিয়াসমূহ বিক্ৰিয়কৰ আগত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ সদায় সমান হ'ব লাগিব গতিকে ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰিব লাগে এইখিনি বস্তু হে লিখিব লাগে নেক্সট এতিয়া কৈছে ভৌতিক অৱস্থাৰ বাবে চিন এতিয়া তুমি এটা ভৌতিক অৱস্থা যেনেকে কঠিন পদাৰ্থ যিমান ধাতু আছে মেক্সিমাম ধাতু খালি আমি এটা ধাতু যে মাৰ্কাৰী বুলি আছে সেইখন ধাতু বাদ দি সব ধাতুবিলাক কি হয় কঠিনই হয় ক'ব পাৰি আমি তো ধাতুবিলাক কি হয় কঠিন এতিয়া কঠিন পদাৰ্থৰ কাৰণে আমাৰ কি লিখিব লাগিব ব্ৰেকেটত কঠিন পদাৰ্থৰ কাৰণে আমাৰ ভৌতিক অৱস্থা যদি কঠিন হয় তেনেহলে ব্ৰেকেটত লিখিব লাগে এছ লিখিব লাগে কঠিন পদাৰ্থ হলে আমি ব্ৰেকেটত লিখিম এছ যেনেকে এটা বিক্ৰিয়া মই লিখিলো মেগনেছিয়াম এটা ধাতু কঠিন পদাৰ্থ ব্ৰেকেটত কি লিখিম মেগনেছিয়ামৰ ব্ৰেকেটত এছ লিখিম হৈ গ'ল তাৰপিছত কৈছো তৰল পদাৰ্থ যদি হয় তৰল মানে পানীৰ নিচিনা যদি বস্তু এটা হয় তেতিয়া তাৰ ব্ৰেকেটত লিখিব লাগিব আমাৰ এল লিখিব লাগিব যেনেকে মই লৈছো পানী কি এটা তৰল তো ব্ৰেকেটত কি লিখিম মই এল লিখিম তাৰপিছত কৈছে গেছীয় পদাৰ্থ হলে তাৰ ব্ৰেকেটত লিখিব লাগে জি গেছীয় পদাৰ্থ হলে তাৰ ব্ৰেকেটত লিখিব লাগে জি লিখিব লাগে যদি গেছ হৈ যায় তাৰপিছত কৈছে জলীয় দ্ৰব্য মানে কোনো এটা বস্তুৰ লগত পানী মিক্স হৈ থাকে তেতিয়া তাত ব্ৰেকেটত কি লিখিব লাগে এ কিউ লিখিব লাগে কিমান লিখিব লাগে এ কিউ লিখিব লাগে গেছীয় অৱস্থা একুৱাছ একুৱাছক কয় এ কিউ
গেছৰ কাৰণে ইয়াত জি ন গেছৰ আগত কি আছে জি সেইকাৰণে মই কৈছো ইংৰাজীত চোৱা ইংৰাজী যিটো প্ৰথম আগত সেইটো লিখিব লাগে সেইকাৰণে ইংৰাজী টাৰ্মবিলাক তোমালোকে গুৰুত্ব দিবা কাৰণ চায়েন্সত পঢ়িলে এইবিলাকে আকৌ লাগিব নেক্সট এতিয়া চোৱা এইটো চাপোজ বিক্ৰিয়া হৈ গ'ল বিক্ৰিয়া হলে কি হৈ যাব মেগনেছিয়ামে অক্সিজেন লগত মেগনেছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড এইটো কয় মেগনেছিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইড কঠিন পদাৰ্থ হ'ব পাৰে তো এইকাৰণে বেকেট লিখি দিম এছ লিখি দিম কঠিন পদাৰ্থ প্লাছ কি হৈ যাব এটা হাইড্ৰোজেন হৈ যাব আৰু হাইড্ৰোজেন এটা কি গেছ হয় তো বেকেট লিখিম মই জি সেইকাৰণে বেকেট কি লিখিব লাগিব জি লিখিব লাগে এইটো হৈ গ'ল আমাৰ মেগনেছিয়াম হাইড্ৰক্সাইড সেনেকে মই আৰু এটা উদাহৰণ মই লৈছো তোমালোকৰ কাৰণে যেনেকে মই লৈছো ছডিয়াম ছডিয়াম এটা কি ধাতু হয় এটা সক্ৰিয় ধাতু তো ধাতু হলে বেকেটত কি দিবা এছ যিমান কেইটা ধাতু আছে সব বেকেটে এচিড লগাবা কোনো প্ৰব্লেম নাই নেক্সট তাৰপিছত মই লৈছো চাপোজ এটা এচিড লৈছো এচিড বিলাক কেনেকুৱা হয় জুলীয়া হয় হয় নাই তো কি লিখিবা এচিড HCl যেনে এইটো নাম হল হাইড্ৰক্লৰিক এচিড তো বেকেটত কি লিখিবা এল লিকুইড হয় বিক্ৰিয়া হৈ গ'ল কি হ'ব এই ছডিয়াম সক্ৰিয় ন ছডিয়ামে আমাৰ কি ল'ব ক্লৰিন লৈ ল'ব এনেকে ইয়াৰ পৰা তো লৈ লৈ কি হৈ যাব ছডিয়াম ক্লৰাইড তাৰপিছত কি হ'ব এই হাইড্ৰোজেনটো বাকী থাকিল ন তো হাইড্ৰোজেন ওলাই যাব ইয়াৰ পৰা H2 এতিয়া চোৱা ছডিয়াম ক্লৰাইড কি এটা এইটো এটা লৱণ হয় লৱণ যেতিয়া আমি যে খোৱা লৱণ আমি যে খাওঁ সেইটো লৱণ হয় এইটো ছডিয়াম ক্লৰাইড আৰু সেইটো কি হয় কঠিন পদাৰ্থ তো বেকেটত কি লিখিবা এছ কঠিন পদাৰ্থ আৰু হাইড্ৰোজেন এটা কি গেছ তো বেকেটত লিখিবা জি হৈ গ'ল নেক্সট চোৱা এতিয়া আমাৰ কি আছে এইখিনি বস্তু তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে জাষ্ট মনত ৰাখিব কঠিনৰ কাৰণে এছ লিখিবা তৰলৰ কাৰণে এল লিখিবা গেছীয় পদাৰ্থ হলে জি লিখিবা আৰু জলীয় দ্ৰব্য হলে একিউ লিখিবা এইখিনি বস্তুৱে নেক্সট চোৱা এতিয়া কি আছে এই দুটা এক্সাম্পল মই স্পেচিয়েলি মই ৰাখিছো কাৰণ এই দুটা এক্সাম্পল একদম ব্যতিক্ৰম এক্সাম্পল আৰু ব্যতিক্ৰম এক্সাম্পলে কুৱেশ্যন আহিব যদি তোমালোকৰ কুৱেশ্যন টাফ হয় সেইকাৰণে ব্যতিক্ৰম সদায় পঢ়িব লাগিব ইজি চবে পঢ়ে ব্যতিক্ৰম কোনে নপঢ়ে আৰু তোমালোকে ব্যতিক্ৰম পঢ়িবা তোমালোকে চবতকে টপাৰ হ'বা নেক্সট চোৱা কি লিখা আছে এই দুটা ৰিয়েকশ্যনে মই কৰি এইখন আমি শেষ কৰিম আজিৰ কাৰণে নেক্সট ভিডিঅ' তোমালোকে কি লাগে তোমাক জনাবা আৰু নেক্সট আমি এইখনে কণ্টিনিউ কৰিম এইখন চেপ্টাৰে এতিয়া চোৱা দুইটা এক্সাম্পল মই লৈছো তোমালোকৰ বুকতো আছে কাৰ্বন মনোক্সাইডে কাৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰিলে কিমান কণ্ডিশ্যনটো কি হ'ব লাগে 340 কি হ'ব লাগে চাপ হ'ব লাগে এইটো বায়ুমণ্ডলীয় চাপ তেনেহলে এইটো বস্তু কি উৎপন্ন হয় CH3OH আৰু ইয়াৰ নামটো কয় ইথানল মিথানল সৰি ইয়াৰ নাম কি হয় মিথানল হয় এইটো ইয়াৰ নাম কেনেকৈ গম পালো মই মিথানল এইটো তোমালোকে 4 নম্বৰ চেপ্টাৰত গম পাবা মই সেইটো বস্তু শিকাম কেতিয়া মিথানল কম কেতিয়া ইথানল হম তোমালোকে চালে গম পাবা যে এইটো মিথানল এইটো ইথানল তোমালোকে এটা ভাল লাগিব বস্তু চাবা এনেকৈ কৈ দিব পাৰা কিমান ডাঙৰ ডাঙৰ বস্তু আহিব এইটো কৈ দিবা ইয়াৰ নাম এইটো এনেকৈ কৈ দিব ডাইৰেক্ট চিম্পল সেনেকে ইয়াৰ চোৱা নেক্সট এই বিক্ৰিয়াটো একদম মনত ৰাখিবা কাৰণ এইটো বিক্ৰিয়া অহাৰ সম্ভাৱনা থাকে যদি কুৱেশ্যন টাফ হয় সেনেকে চোৱা কাৰ্বন ডাই অক্সাইডে কি কৰিলে আমাৰ পানীৰ লগত বিক্ৰিয়া কৰিলে কাৰ লগত পানীৰ লগত বিক্ৰিয়া কৰিলে এতিয়া চোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী ওপৰত কণ্ডিশ্যন কি দিছে সূৰ্যৰ পোহৰ আৰু ক্লৰফিল এতিয়া চোৱা তোমালোকে সূৰ্যৰ পোহৰ ক্লৰফিল ক'ত থাকে গছৰ পাতত থাকে হয় নাই এই গছৰ পাতত থাকে ক্লৰফিল আৰু গছে কি লয় সূৰ্যৰ পোহৰৰ সহায়ত কি কৰে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড আৰু সি পাৰে কি ল'ব মাটিৰ তলৰ পৰা পানী ল'ব পানী কাৰ্বন ডাই অক্সাইড তাৰপিছত কি আছে আমাৰ সূৰ্যৰ পোহৰ আৰু ক্লৰফিল মিলি কি হলে উদ্ভিদে কি উৎপন্ন কৰে খাদ্য উৎপন্ন কৰে আৰু খাদ্যটোৰ নাম কি কয় গ্লুকোজ বুলি কয় আৰু ইম্পৰ্টেণ্ট বস্তু এইটো ফৰ্মুলা তোমালোকে মনত ৰাখা গ্লুকোজ ইয়াৰ নাম কি গ্লুকোজ আৰু গ্লুকোজৰ ফৰ্মুলা কি C6H12O6 এইটো হয় গ্লুকোজ ফৰ্মুলা আমাৰ গ্লুকোজ উৎপন্ন কৰিব আৰু উদ্ভিদে আমাক কি দিয়ে অক্সিজেন দিয়ে আৰু অক্সিজেন উৎপন্ন কৰিলে আৰু অক্সিজেন উদ্ভিদে কি পানীও এৰি দিয়ে হয় নাই চাবা গছৰ তলত বহিলে ঠাণ্ডা লাগে না নাই কাৰণ কি পানী এৰি আছে উদ্ভিদো হয় নাই তো পানী উৎপন্ন কৰে এইটো বিক্ৰিয়া হয় উদ্ভিদৰ আমাৰ এইটো বিক্ৰিয়া কিন্তু এনেও লাগিব তোমালোকৰ 6 নম্বৰ চেপ্টাৰত যেতিয়া আমি পঢ়িম উদ্ভিদৰ বিষয়ে তেতিয়াও এইখন বিক্ৰিয়া বা লাগিব আৰু ইমান ইম্পৰ্টেণ্ট বস্তু তোমালোকে এইটো লিখাৰ কাৰণে 1 নম্বৰ এটা পাই যাবা যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পোহৰ আৰু ক্লৰফিলৰ উপস্থিতিত কি কৰিব আমাৰ গ্লুকোজ খাদ্য উৎপন্ন কৰিলে উদ্ভিদে কি আৰু উৎপন্ন কৰে অক্সিজেন উৎপন্ন কৰে আমি লওঁ অক্সিজেন তাৰপিছত কি উৎপন্ন কৰে পানী উৎপন্ন কৰে এইটো বিক্ৰিয়া আৰু এইটো সন্তুলন কৰিব লাগে আৰু সন্তুলন মই কৰিয়ে দিছো ইয়াৰ চোৱা 6টা কাৰ্বন ডাই অক্সাইড লাগিব 12টা গ্লুকোজ পানী লাগিব মিলি কি হ'ব এটা গ্লুকোজ হ'ব এটা কাৰ্বন ডাই অক্সাইড হ'ব আৰু এটা পানী 6টা পানী হৈ যাব তো ইমানখিনি আজিলৈ
নেক্সট ভিডিঅ' তোমালোকক কি বস্তু লাগে আমাক জনাই দিবা আমি সেইখন বস্তু ট্ৰাই কৰিবৰ কাৰণে ইচ্ছা কৰিম হ'ব ধন্যবাদ